আইৰ চাদৰখন অপশ্ৰিয়মান অস্তৰাগৰ দৰে ক্ৰমশ খহি আহিছে আইৰ বুকুৰ কিংখাপৰ চাদৰ। পৰকীয় ৰঙা কীটবোৰে অহৰ্নিশে কুটি ক্ষত বিক্ষত কৰিছে চাদৰখন। চাদৰখনৰ আঁচলত লাগি আছে উপজা সোণৰ মাটিৰ আমোলমোল গোন্ধ, এটা সৰু প্ৰজাতিৰ থোকাথুকি মাত আৰু সহজতে নিলাম হ'ব খোজা জাতিটোৰ স্বাভিমান। চাদৰখনৰ মমতাত লালিত কুলাংগাৰ সন্তানবোৰৰ মৈমতালিত সোণালী ৰংবোৰ ক্ৰমাৎ মতীয়া বৰণ লৈছে। বৰঘৰৰ ছাঁ দিব নোৱাৰাৰ বাবে দিঘ বাণী খুলুক ঢুলুক হৈ ফিচিকি গৈছে। দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰাৰ দৰে ৰাজ দৰবাৰত চাদৰখনক বাৰে বাৰে টনা আজোৰা কৰা হৈছে। ইমানবোৰ টনা আজোৰাৰ পাছতো জনক নন্দিনী সীতাৰ দৰে অগ্নি পৰীক্ষা দি চাদৰখনে খাটি মুগাৰ বুলি নিজকে প্ৰমাণ দিবলগীয়া হৈছে। অতিকে আপোন সবাতোকৈ শুৱনি আইৰ কিংখাপৰ চাদৰখন খহি আহিছে ক্ৰমশ।